বেক টু মাই ইউটিউব চেনেল। মই আজি দাদাৰ ওচৰত আহিছোঁ। চ' দাদাৰ পৰা কিছুমান কথা জানিবৰ কাৰণে এটা মেইন কথা হ'ল কুষ্ঠ ৰোগ। মানুহে কয় যে কুষ্ঠ ৰোগ হ'লে তাক ঘৃণা কৰিব লাগে, তাৰ পৰা আঁতৰত থাকিব লাগে। চ' দাদা যাতে এজন হেল্থ ৱৰ্কাৰ হয়, তেখেতৰ পৰা জানিব আহিছোঁ যে কুষ্ঠ ৰোগ হ'লে মানুহ এজনে চিকিৎসা ল'ব লাগে নে মানুহৰ পৰা আঁতৰত থাকিব লাগে। চ' দাদা এতিয়া মোক ক'ব যে কুষ্ঠ ৰোগটো কেনেকৈ হয় আৰু ক'ৰ পৰাই হয় আৰু ইয়াৰ চিকিৎসা আছে নে নাই। যদি চিকিৎসা আছে, কিমান দিনৰ পৰা কিমান দিনলৈ চিকিৎসাটো কৰিলে এই ৰোগৰ পৰা তাৰমানে পৰিত্ৰাণ পাব পাৰি। আৰু এইখিনিতে কওঁ, দাদাক মই ধন্যবাদ জনাইছোঁ, তেখেতে এইখিনি বহুমূলীয়া টাইম মোক দিয়াৰ বাবে। চ' দাদা কওকচোন, কুষ্ঠ ৰোগটো একচুৱেলি কি বস্তু হয়? আচ্ছা, নমস্কাৰ। আচ্ছা, কুষ্ঠ ৰোগটো আচলতে আমি জনাত স্বাস্থ্যকৰ্মী ছালত হোৱা বেমাৰ আছে। ছালত বেমাৰী আছে। এইটোতো বীজাণুৰ পৰা হয়। এই বীজাণুটোৰ নাম হ'ল মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি নামৰ এবিধ বীজাণুৰ পৰা হয়। বীজাণু। গতিকে মানুহে ইয়াত কোনো ভয় খাব নালাগে। এই বীজাণুটোৱে সচৰাচৰ ছাল আৰু স্নায়ুক ক্ষতি কৰে। ছাল আৰু স্নায়ুৰ দ্বাৰা এই বেমাৰটো হয়। আৰু কি হয়, কুষ্ঠ ৰোগ কোনো জন্মগত বা বংশগত নহয়। ই কোনো পাপৰ ফলতো নহয়। এই ৰোগটো চিকিৎসা কৰিলে সম্পূৰ্ণ ভাল হয়। ভাৰত চৰকাৰে বিনামূলীয়া ঔষধ উলিয়াইছে যে এই বেমাৰটো চিনাক্তকৰণ কৰাৰ লগে লগে যদি ঔষধ খায়, নিশ্চয় বেমাৰটো অতি সোনকালে ভাল হয়। ভোগে কিছুমান বা অস্বাস্থ্যকৰ পৰিৱেশ আমি জানা সচৰাচৰ তেনেকুৱা জেগাৰ পৰা আহে। আৰু বীজাণুটো হ'ল এনেকুৱা যে এজন কুষ্ঠৰোগী যেতিয়া ঔষধ নাখায়, ঔষধ নাখাৱালৈকে তেওঁ যেতিয়া এটা অঞ্চলত থাকে, তেওঁ যেতিয়া সেই অঞ্চলটোত বা যিহেতু আমি চবেই একেলগেই থাকোঁ, তেওঁ যিহেতু কুষ্ঠ ৰোগ হোৱা বুলি মই নাজানো, সেই মানুহজনে যেতিয়া কাহিব, হাঁচিব, শ্বাস প্ৰশ্বাসৰ দ্বাৰাই সেই মানুহজনৰ বেমাৰ আন এজন মানুহৰ গালৈ বিয়পিব পাৰে। তেনেকুৱাকৈ কুষ্ঠ ৰোগটো হয় বেলেগ মানুহৰ ওচৰত। কিন্তু এটা কথা মই তোমাক জনাই থওঁ যে কুষ্ঠ ৰোগ চিনাক্তকৰণ হোৱাৰ লগে লগে যদি স্বাস্থ্যকৰ্মীসকলে একফালেও যদি আমাৰ MDT বুলি মাল্টি-ড্ৰাগ ট্ৰিটমেণ্ট বুলি থেৰাপি আছে, ভাৰত চৰকাৰৰ দ্বাৰা আছে, বিনামূলীয়া চিকিৎসা এইটো একফালেও যদি খুৱায়, যদি এক পেকেটো খায়, এক ব্লিষ্টাৰ পেকেট বুলি কয়, খোৱাৰ পিছত কিন্তু সেই মানুহজনৰ যিজনৰ কুষ্ঠৰোগী হোৱা বুলি চিনাক্তকৰণ হয়, তেতিয়া আৰু আন বেলেগ মানুহৰ ওচৰত কুষ্ঠ ৰোগ নহয়। মানে এই কুষ্ঠ ৰোগটো মানে এনেকুৱা অতি কম সংক্ৰামক ৰোগ, মানে আন বেমাৰৰ বীজাণুৰ দৰে নহয়। মানে ইয়াৰ এনেকুৱা এটা কথা আছে যে কুষ্ঠ ৰোগ এজন মানুহৰ গাত যেতিয়া কুষ্ঠ ৰোগৰ বীজাণু এজন মানুহৰ গাত যেতিয়া প্ৰৱেশ কৰে বীজাণুটোৱে 5 পৰা 7 বছৰ লয়। 5 পৰা 7 বছৰ পিছতহে গম পায় যে সেই মানুহজনৰ কিছুমান লক্ষণ দেখা দিয়ে এই কুষ্ঠ ৰোগ হোৱা বুলি। আৰু আপোনাৰ এই বেমাৰবিলাক যেতিয়া হয়, পেচেণ্ট এটাই গম নাপাব পাৰে বা নাপায়ে চাগে, তেতিয়াহ'লে নাপালে তেওঁ মেডিকেলত ডাইৰেক্ট যাব নে চৰকাৰৰ ফালৰ পৰা স্বাস্থ্যকৰ্মী যাই পিনে এইবিলাকক চিনাক্ত কৰি আনে নে কেনেকুৱা? মানে স্বাস্থ্যকৰ্মী আছে নে নাই চৰকাৰৰ ফালৰ পৰা এই বেমাৰটো চিনাক্ত কৰিবৰ কাৰণে? আচলতে আমাৰ ভাৰত চৰকাৰৰ তত্বাৱধানত অসম চৰকাৰৰ বহুতো স্বাস্থ্যকৰ্মী আছে, প্ৰত্যেকটো এৰিয়াত স্বাস্থ্যকৰ্মী আছে। আজিকালি আশা বাইদেউসকলো আছে যে যেতিয়া গাঁৱত তেওঁলোকে যায়, তেওঁলোকে প্ৰত্যেকে আজিকালি ৰেডিঅ', টিভি, বাতৰি কাকত সকলোতে কুষ্ঠৰোগীৰ মানে এটা এডভাৰটাইজ দিয়াৰ দৰে এটা পাব্লিক এটা এৱাৰনেছ এটা দি আহিছে। আৰু এই বেমাৰৰ মানে লক্ষণবিলাক এনেকুৱা, গতিকে আমি নিশ্চয় জানো, আমি সচৰাচৰ যে মই লক্ষণ দুটামান কৈ দিছোঁ যে চেতনাহীন হেতা, তামবৰণীয়া, ৰংচোৱা ছালৰ দাগ। ছালৰ দাগটো কেনেকুৱা হ'ব? হেতা, তামবৰণীয়া বা ৰংচোৱা ছালৰ দাগ, য'ত মানে বিষ বা খুজতি কোনো নাথাকে। মানে এইটো এটা বৰ ডাঙৰ কথা। তুমি নিশ্চয় জানিবা কিছুমান বেমাৰৰ হ'লে খুজায়, কিন্তু এই কুষ্ঠ ৰোগটোৰ লক্ষণ কি? কোনো তাৰ মানে খুজতি নাই, একো নাই। আৰু ছালৰ দাগবোৰ কেনেকুৱা হয়? চেপেটা বা উঠা হ'ব পাৰে, এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ মানে ছালৰ দাগবিলাক হয়। আৰু তাত যিহেতু স্নায়ু ডাঠ হয়, আৰু স্নায়ু চাইড যেতিয়া আক্ৰমণ কৰে, স্নায়ু যেতিয়া নাৰ্ভ ছিষ্টেমত হয়তো মানে ডাঠ হয়, এনেকুৱা ধৰণৰ হয়। এতিয়া হাত ভৰিবিলাক জিনজিনাই,
হাত ভৰি পতাবিলাক মানে আমাৰ যে সচৰাচৰ যেনেকৈ আমাৰ এতিয়াতো শুকান নহয়, হয়, এই হয়। কুষ্ঠ ৰোগ হ'লে মানে পতাবিলাক মানে শুকান হয়। হয় হয় তেনেকুৱা ধৰণৰ মানে লক্ষণ যদি কোনোবাই মানে ধৰ এই ভিডিঅ'ৰ দ্বাৰা হয়। যদি কোনোবাই চাই আছে, হয়, হয়। তেওঁ যদি কথাখিনি মন দি শুনে, মোৰ ভিডিঅ'টো হা। যদি চাই আছে আপোনালোকে, দাদাই যি ক'লে কেনেকুৱা এনেকুৱা লক্ষণ আপোনালোকে পালে, মেডিকেলৰ বা স্বাস্থ্যকৰ্মীৰ ওচৰত যোৱাটো আপোনালোকৰ দৰকাৰ শুনিলে। আৰু দাদা এই পিকচাৰবিলাক যে আছে, এই বেমাৰ হোৱা মানুহৰ তাৰমানে এনেকুৱা মানে এনেকুৱা হয়। লক্ষণ মই যিবিলাক কৈ আছো এইবিলাক হয়, হয়। এতিয়া উজ্জ্বল, হয় এই যে হেতা তাম্বৰণীয়া, হয়, এনেকুৱা হয়। ধৰণৰ মানে হয়। এইবিলাক স্পটবিলাক আছে। হয় 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 আৰু মই কৈ আছো এইবিলাক আপোনাৰ আছে ইয়াতে ভৰি যেনেকে যে হাত ভৰি দুৰ্বল, এইবিলাক অ। আপোনাৰ ৰংচোৱা, ৰংচোৱা, এই ভৰিবিলাক এইবিলাক স্পটবিলাক দেখা পালে গম পাই যায়। আৰু এটা সেই মই কালি ৰাস্তাৰে গৈ থাকোঁতে মেডিকেল এখনত দেখিলোঁ কিবা 30 অক্টোবৰৰ পৰা 29 নৱেম্বৰলৈ কিবা এটা 29 চলিছে। নৱেম্বৰলৈ। হয়, এইটো লেপ্ৰচি চিনাক্তকৰণ বুলি কিবা মই বেনাৰখন দেখিলোঁ, মই বাইক চলাই গ'লোঁ যে গুচি আহিলোঁ। চ' কি চলিছে দাদা? এইটো তাৰমানে কুষ্ঠ মানে চিনাক্তকৰণ হয়। নিৰ্মূল অভিযান, এইটো এটা ভাৰত হয়। চৰকাৰৰ LCDC বুলি কয়। হয় হয় ভাৰত চৰকাৰৰ পৰা মানৱ তত্বাৱধানত আমাৰ অসম চৰকাৰৰ অধীনত এইটো চলি আছে। হয় হয় 29 অক্টোবৰৰ পৰা আমাৰ 30 অক্টোবৰৰ পৰা ক্ষমা কৰিব 29 নৱেম্বৰলৈ। Yes, এইটো yes. এটা মানে কুষ্ঠ ৰোগ নিৰ্মূল অভিযান, চিনাক্তকৰণৰ কৰি নিৰ্মূল যেতিয়া কৰিব পাৰে এনেকুৱা ধৰণৰ এটা অভিযান চলি আছে। হয় 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 এইটো খুব জোৰদাৰ কৰা হৈছে আমাৰ অসম চৰকাৰৰ দ্বাৰা, আমাৰ কুষ্ঠ ৰোগ বিভাগৰ পৰা। আমাৰ প্ৰত্যেকটো অঞ্চলত এইটো প্ৰগ্ৰামটো চলি আছে। হয়। তেতিয়াহ'লে এতিয়া তাৰমানে আমাৰ দৰ্শকসকলে বুজিব পাৰিছে যে কুষ্ঠ ৰোগটো এটা কোনো পাপৰ ফলত বা জন্মগত হেৰি হোৱা নহয় বা বংশৰ ফালৰ পৰা অহা বেমাৰ নহয়। চ' এইটো এটা বেক্টেৰিয়া। এইটো বেক্টেৰিয়াৰ পৰা হয় হয় হয়। আৰু এই ট্ৰিটমেণ্টটো এটা 6 মাহৰ পৰা 12 মাহৰ ভিতৰত হয় বুলি শুনিছোঁ, হয় নেকি? আৰু দীঘলীয়া? হয়, এইটো নিশ্চয়। তাৰমানে এই বেমাৰটো যেতিয়া হয়, যেতিয়া আমাৰ স্বাস্থ্যকৰ্মী, আমাৰ যেতিয়া ডাক্তৰসকলে, ছাৰ বাইদেউসকলে যেতিয়া চিনাক্তকৰণ কৰে, হয় হয় যে 2 ধৰণৰ ট্ৰিটমেণ্ট হয়। এইটো মানে 6 মাহতো হয়, হয় 6 মাহ আৰু 1 বছৰৰ ভিতৰত মানে ভাল হয়। 12 মাহ আৰু 6 মাহ দুটা ট্ৰিটমেণ্ট কৰিব লাগে। এইটো মানে সচৰাচৰ মানে আমাৰ ছালত হোৱা কিছুমান যেনে মই এইটো মেডিকেল বিভাগৰ এইটো হয়। PB বুলি কয়, আৰু এটা মাল্টিডিচিপ্লিনাৰী MD বুলি কয়। Yes. এই 2 ধৰণৰ ট্ৰিটমেণ্ট কৰা হয়। এটা কথা বৰ ডাঙৰ কথা দেই, তো আমি চবে এই MDT হয়। আমাৰ যিটো ভাৰত চৰকাৰৰ এইটো বিনামূলীয়া একদম চিকিৎসা সেৱা, বিনামূলীয়া? একদম বিনামূলীয়া। MDT ভাল। একপালি সেৱন কৰিলেও মানে এইটো বৰ ডাঙৰ কথা যে ষ্টপ হয় বেমাৰৰ বীজাণুটো, তাৰমানে সঁচৰা বেমাৰ নহয়, কাৰো তাত নাযায়, ওই তাৰমানে বাঢ়িব নোৱাৰে। বাঢ়িব নোৱাৰে। সেইকাৰণে এই বেমাৰটো চিনাক্তকৰণ হোৱাৰ লগে লগে হয়। MDT হয়। মানে এক পালি হ'লেও খুৱাব লাগে। তাৰমানে এটা ব্লিষ্টাৰ পেকেট, আজিকালি ব্লিষ্টাৰ পেক ওলাইছে, হয়, হয়, হয়। এই খুৱাই দিব লাগে। গতিকে আমাৰ স্বাস্থ্যকৰ্মীসকলে খুৱায়েই। হয়, হয়। প্ৰত্যেকে। কিন্তু এটা কথা, গতিকে আমি চবেই যিহেতু আমি ছালত হোৱা বেমাৰ বুলি আমি নিশ্চয় জানো, যিখিনি জানো, যিহেতু এটা পাব্লিক সচেতনতা হৈছে, হয় এতিয়া বহুত হৈছে। গতিকে তেনেকুৱা ধৰণৰ বেমাৰৰ বীজাণু মানুহৰ শৰীৰত যদি দেখা পায়, লক্ষণবিলাক যদি হয়। দেখা পায়, তেতিয়া যদি ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যাৰ কাৰণে পৰামৰ্শ দিয়ে, কিন্তু এইটো নিশ্চয় এটা ভাল হোৱা বেমাৰ। সাব চেণ্টাৰ আছে, চিভিল হস্পিটেল আছে, যিকোনো হস্পিটেল, চৰকাৰী হস্পিটেল। আজিকালি আপোনাৰ চৰকাৰে প্ৰত্যেকখন জিলাতে মেডিকেল কলেজো খুলিছে, সকলোতে যাব পাৰে, ট্ৰিটমেণ্ট কৰিব পাৰে। চ' মই বহুত ডাঙৰ নজনা কথা আজি। আৰু মই এটা কথা কওঁ, হয়, হয়, হয়। যে এই বেমাৰটো কিছুমান মানুহে মানে লুকাই ৰাখে। লুকাই ৰাখে। মানে এটা মানুহৰ এটা অন্ধবিশ্বাস আছে যে কুষ্ঠ ৰোগ হ'লে মোক অকলশৰীয়া কৰিব নেকি, Yes, yes. বা তেনেকুৱা ধৰণৰ এটা মানে ভয়ংকৰ এটা মানে হীনমন্যতাত ভোগে মানুহ। ভোগে। আচলতে এইটো যিহেতু বৰ্তমান এটা যুগত এতিয়া মানুহে চবে বুজি পায় যে কুষ্ঠ ৰোগটো এটা বীজাণুৰ পৰা হোৱা বেমাৰ। Yes. গতিকে এইটো যাৰ হৈছে বা হয়। আমি যদি চিনাক্তকৰণ কৰিব পাৰোঁ, আমি যদি দেখা পাওঁ, তেওঁ যদি ট্ৰিটমেণ্ট কৰে, হয়। এই যে আমি দেখা পাওঁ কেতিয়াবা ষ্টেচন বা ক'ৰবাত মানে কিছুমানৰ হাত ভৰি আঙুলি নাই, কিবা নাই, হয়, এইবিলাক কিছুমান কি দেখা কিয় পাওঁ। হয় জানেনে? হয়, তুমি হয়, নিশ্চয় জানা। এই যিটো আমাৰ মেডিচিন হয়। MDT যিটো হয়। MDT সেৱন নকৰাৰ ফলত কি হয়, মানুহজনৰ মানে যেতিয়া বেছি হৈ যায়, তেতিয়া মানে ঘাঁ হৈ যায়। তাৰমানে তেওঁলোকে গমেই নাপায় গমেই কি নাপায় হৈ আছে। ক'ত কি হৈ আছে। হয়, হয়, এই হয়। তেতিয়াহে মানে এইটো শেষ পৰ্যায়ত আচলতে। যদি একপালেও খালে হয়, তেতিয়াহ'লে তেওঁলোকৰ ঘাঁ নহ'লে হয়। যদি প্ৰথম অৱস্থাত ধৰা Yes. পৰা ভালেই হৈ যায়। হয়, হয়, হয়। আৰু সেইকাৰণে কি হয়, এই বেমাৰটো হোৱা বুলি গম পোৱাৰ লগে লগে হয়। তৎক্ষণাত হস্পিটেলত গৈ বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰিব লাগে। এইটো তেতিয়া বহুত তাৰমানে হাত ভৰি বিকলাংগ হোৱাৰ পৰা ৰক্ষা পৰে। হয়।
আৰু এটা কথা তুমি জানিবা হয়, যে আজিকালি কি হৈছিল যে আমাৰ ভাৰত চৰকাৰৰ পৰাও কি দিছে মানে মানুহৰ ঘাঁ ভৰি মানে যেতিয়া মানে এই বেমাৰটোৰ ফলত মানুহৰ ঘাঁ মানে ভৰিত ঘাঁ হয় চেণ্ডেল দিয়ে জোতা দিয়ে এনেকুৱা ধৰণৰ চাৰ্জাৰী যিটো মানে শল্য চিকিৎসা বিভাগৰ দ্বাৰা মানে এটা ব্যৱস্থা এটা আছে মানে শল্য চিকিৎসা কৰি বেমাৰটোৰ পৰা হাত সাৰাৰ কাৰণে মানে যিখিনি মানে ৰিলেক্সেবল মানে কৰি দিব লাগে সেইখিনি ভাৰত চৰকাৰে বিনামূলীয়াকৈ কৰি দিয়ে। চ' বহুত ভাল লাগিল দাদা। আৰু এইটো বেমাৰৰ ওপৰত কিবা ক'ব লগা আছে নেকি? তাৰমানে মই যিখিনি আপুনি ক'লে মোৰ বহুতেই ভাল লাগিল আৰু বহুত এই বেমাৰটোৰ ওপৰত ময়ো কিছুমান কথা জনা নাছিলোঁ, সেইকাৰণে দাদাৰ পৰা জানিব আহিলোঁ। আপোনালোকে গমেই পালে এই বেমাৰটো কেনেকৈ হয়, ক'ৰ পৰাই হয়। চ' বেছি লেতেৰাকৈ নাথাকিব আপুনি, বেছি লেতেৰাকৈ হাত ভৰি লেতেৰাকৈ থাকিলে বা ক'ৰবাত যদি ছাল গৈছে কিবা গৈছে এইখিনি আগতেই ডক্টৰক যাই ট্ৰিটমেণ্ট কৰক। আৰু যদি এই বেমাৰটো হৈছে আঙুলি চাঙুলি এনেকুৱা টানা টানি হৈছে বা ক'ৰবাত ঘাঁ চাহ হৈছে তেতিয়াহ'লে আপুনি ওচৰৰ স্বাস্থ্যকেন্দ্ৰত যাই যোগাযোগ কৰক। নহ'লে আজিকালি গাঁৱে গাঁৱে আশা কৰ্মী যায়, নাৰ্ছ বাইদেউসকল অহা যোৱা কৰি থাকে, তেওঁলোকক লগ কৰক। চ' দাদাই এইখিনি মোক বহুমূলীয়া টাইম দিয়া হয়, দাদাক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এজন মানুহৰ জীৱন বচাওক আপোনালোকে। এনেকুৱা নহয় যে চৰকাৰে হেল্থ ৱৰ্কাৰ দিছে, তেওঁলোকে ঘৰে ঘৰে যাব, পেচেণ্ট এটা ডিটেক্ট কৰিব, পেচেণ্ট এটা ধৰিব, পেচেণ্ট এটা ধৰি পিনে হস্পিটেলত যাব, লৈ যাব, চিকিৎসা কৰিব। আমাৰ জনসাধাৰণৰ কিছুমান কাম থাকে। চ' আমিও এই ভিডিঅ'টো যোনে যোনে চাইছে, মোৰ ভিডিঅ'টো এনেকুৱাই নহয় যে মেডিকেলৰ মানুহখিনি চাব, পাব্লিকে সকলোৱে চাব। যোনে যোনে চাই গম পায়, পাব্লিকেও ক'ব পাৰে যে তোৰ এনেকুৱা বেমাৰ হৈছে, তই হস্পিটেলত যা, ডক্টৰৰ পৰা পৰামৰ্শ ল আৰু চিকিৎসা কৰ, ভাল পাই যাবি। চ' মই বেছি নকওঁ, এই ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট কৰে নকৰে মই এইটো নকওঁ, কিন্তু শ্বেয়াৰটো কৰিব। মানুহৰ জীৱনৰ এটা কথা আছে, এই বেমাৰটোৰ পৰা যাতে মানুহে নমৰে, যোনে মৰিব লগা আছে নমৰে, আপোনালোকে জানে, তেখেতক হস্পিটেললৈ পঠাই দিয়ক। আৰু যদি তেখেতে নাযায়, কাৰণ এটা মানুহ এটা যদি এনেকুৱা হাত এখনৰ পৰা যদি হাত এখন এনেকুৱা থাকে, হস্পিটেলত তেওঁ নাযাব পাৰে, লাজ কৰিব পাৰে। চ' তেতিয়া জানা মানুহজনে মনে মনে যায় হস্পিটেলত যাই খবৰ দিয়ক। মানে কি যেতিয়া মানে বেমাৰৰ বীজাণুটো গাত প্ৰৱেশ কৰে, যেতিয়া তেওঁৰ কোনো চিকিৎসা নহয়, তেতিয়া কি হয় মানে নাৰ্ভত হোৱা বেমাৰ যেতিয়া মানুহৰ হাত ভৰি এনেকৈ আঙুলি চাঙুলি মানে লাজ কৰিব। আৰু আচলতে সেই পেচেণ্টজনো নাজানে যে এইটো যে ভাৰত চৰকাৰে এইবিলাক চাৰ্জাৰী কৰিও যে এটা চিকিৎসা সেৱা আগবঢ়ায়, চাৰ্জাৰীও হয়। এইটো মানে এইটো বৰ ভাল এটা হেৰি ভাৰত চৰকাৰে এটা পদক্ষেপ লৈছে পেচেণ্ট যিখিনি বেমাৰীসকলৰ ক্ষেত্ৰত। গতিকে আমাৰ আশা কৰ্মীসকলে আৰু আমাৰ হস্পিটেলৰ যিবিলাক আছে, আমাৰ ধৰি লওক আমাৰ ANM GNM বাইদেউসকল আছে, যিবিলাকে মানে সচৰাচৰ এই মানুহৰ লগত জড়িত আৰু ডাক্তৰ এইবিলাকতো আছে, তেওঁলোকে পেচেণ্ট যেতিয়া চাই তেওঁলোকক কৈয়ে দিয়ে। আচলতে সেই যাৰ বেমাৰ হৈছে তেওঁ বস্তুটো কিছুমানে তাৰমানে বস্তুটো লুকুৱাই ৰাখিব বিচাৰে, কিন্তু বহুত কিছুমান এনেকুৱা এৰিয়া আছে য'ত তেওঁলোকক মানুহেও কিছুমান মানে ঢুকি নাপায়। এনেকুৱা জেগা আছে যে পটককৈ যে তেওঁ আঁতৰাই থাকিব বিচাৰে। মানুহে আচলতে বেমাৰটোনো কি এই বস্তুটো আজিকালিতো আৰু মানুহে নজনা নহয় যে কুষ্ঠ ৰোগ এটা মানে ছালত এটা বীজাণুৰ পৰা অহা বেমাৰহে। গতিকে আজিকালি মানুহ বহুত কনচাৰ্ণো হৈছে, গতিকে এডভাৰটাইজ পাব্লিচিটি বহুত হৈছে। গতিকে নিশ্চয় ঔষধ খালে সম্পূৰ্ণ ভাল হৈ যায়। আৰু এইবিলাক যিবিলাক মানে হাত ভৰি আঙুলিত ঘাঁ হোৱা এইবিলাক নহয়, চিকিৎসাটো মানে লোৱাৰ ফলত হয়। আৰু এনেকুৱা নহয়, বহুত মানুহে আজিকালি বেমাৰৰ বিষয়ে নাজানে, কিন্তু মানুহে যেতিয়া শিকে সেই বস্তুটোক তাৰমানে এৰি দিব নালাগে। কিবা এটা গম পালে এই বস্তুটো নিজেও জানিব লাগে, চাৰিটাক জনাব লাগে। চ' মোবাইলটো চব জেগাতে গৈছে আজিকালি, মোবাইলৰ ভিডিঅ'বিলাক চাওক, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি এনেকুৱা পেচেণ্ট পায়, মানুহ পায়, মানুহটোক যাব দিয়ক, পেচেণ্টটোক যাব দিয়ক হস্পিটেলত। যদি নাযায় তেতিয়াহ'লে হস্পিটেলত যাই খবৰ দিয়ক। এইটো এটা মানৱতা বুলি এটা কথা আছে ন, এইটো কাম কৰক। চ' দাদাক বহুত বহুত ধন্যবাদ দিছোঁ মোক এইখিনি টাইম দিয়া বাবে। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰটো কৰিবই, কিয় কৰিব দিছোঁ গম পালে। থেংক ইউ ছ' মাছ।